ৰিটায়াৰমেণ্ট নামটো শুনিলে মনটো ভাল লাগি যায়। ৰাতিপুৱা দৌৰিকৈ অফিচ যাব নালাগে, মান্থলি টাৰ্গেটৰ ঝামেলা নাই। আমাৰ হাতত নিজৰ কাৰণে বহুত সময় থাকিব। ঘণ্টা ধৰি ঘণ্টা পেপাৰ পঢ়িব পাৰিম, ফ্ৰেণ্ডছৰ লগত ফুৰিব যাব পাৰিম, নিজৰ ৰৈ যোৱা চখ পূৰাব পাৰিম আৰু বহুতো। এই অৱসৰৰ দিনবোৰ মধুৰ হ'ব যদিহে টকা পইচাৰ একো অভাৱ নহয়। এই সময়ত আমাৰ ডাইৰেক্ট ইনকাম বন্ধ হৈ যায়। ইয়াৰ উপৰি উন্নত চিকিৎসা ব্যৱস্থাৰ কাৰণে আমি বেছি বছৰ জীয়াই থাকোঁ আৰু আমি ৰিটায়াৰমেণ্টৰ পাছত 20-30 বছৰ ডাইৰেক্ট ইনকাম নোহোৱাকৈ চলিব লগা হয়। যদি আমি ৰিটায়াৰমেণ্টৰ প্লেনিং ভালদৰে নকৰোঁ, বুঢ়া বয়সতো আমি কাম কৰিব লগা হ'ব পাৰে, যিটো কোনো মানুহৰে ড্ৰিম ৰিটায়াৰমেণ্ট নহয়। এইবোৰ কাৰণতে চাগে গভৰ্ণমেণ্টে NPS ছেটআপ কৰিছিলে। 2004 চনত গভৰ্ণমেণ্ট এমপ্লয়ীৰ কাৰণে ইণ্ট্ৰডিউচ কৰিছিলে, পাছত 2009 সকলোৰে কাৰণে মুকলি কৰি দিয়ে। এতিয়া আপুনি প্ৰাইভেট জবে কৰক বা চেল্ফ এমপ্লয়ডে হওক, ইয়াত ৰিটায়াৰমেণ্টৰ কাৰণে জমা কৰিব পাৰে। ইয়াক 18 পৰা 65 বছৰৰ ৰেচিডেণ্ট ইণ্ডিয়ান বা নন ৰেচিডেণ্ট সকলোৱে খুলিব পাৰে। NPSৰ বিষয়ে অলপ জানি লোৱা হওক। NPS হ'ল এটা স্বেচ্ছাই খোলা ৰিটায়াৰমেণ্ট স্কিম। ইয়াত Tier 1 প্লেন আৰু Tier 2 প্লেন থাকে। Tier 1 প্লেন পিয়'ৰ পেঞ্চন প্লেন হয় আৰু Tier 2 ইনভেষ্টমেণ্ট কাম ছেভিংছ প্লেন হয়। NPS ইকুইটি আৰু ডেট মাৰ্কেটত ইনভেষ্ট কৰে, অৰ্থাৎ ষ্টক মাৰ্কেট আৰু গভৰ্ণমেণ্ট ছিকিউৰিটি, বণ্ড, কৰ্পৰেট বণ্ড এইবোৰত টকাখিনি খটোৱা হয়। অৱসৰৰ সময়ত লামচাম এমাউণ্ট এটা উলিয়াব ল'ব পাৰে আৰু বাকীখিনি মাহেকীয়া পেঞ্চন হিচাপে ল'ব পাৰে। ইয়াৰ ৰিটাৰ্ণ দীৰ্ঘ সময়ত বেছি হয় কাৰণ ইয়াত ইকুইটি মাৰ্কেটৰ ৰিটাৰ্ণ এড হয়। ইয়াত বহু ধৰণৰ টেক্স বেনিফিট আছে, আমি পাছত আলোচনা কৰিম আৰু ট্ৰিপল ই কেটেগৰীত পৰে। NPSৰ Tier 1 আৰু Tier 2 দুটাৰ মাজত পাৰ্থক্য জানি লওক আহক। NPS খুলিবলৈ Tier 1 একাউণ্টটো লাগিবই, এইটো মেণ্ডেটৰী হয়। Tier 2টো অপশ্যনেল হয়, আপুনি ল'ব পাৰে বা নল'ব পাৰে। Tier 1 কিছুমান বিশেষ কাৰণতহে উলিয়াব পাৰে, কিন্তু Tier 2 যেতিয়া তেতিয়াই উলিয়াব পাৰিব। মিনিমাম 500 টকা Tier 1ত জমা কৰিব লাগিব, কিন্তু Tier 2ত মিনিমাম একো লিমিট নাই। Tier 1 আৰু Tier 2ৰ ইনভেষ্টমেণ্ট ষ্টাইলটো এটাই হ'ব আৰু ইয়াৰ ফাণ্ড মেনেজাৰ চাৰ্জ দুটাতে একেই হ'ব। Tier 1ৰ পৰা Tier 2লৈ পুঁজিখিনি ট্ৰেন্সফাৰ কৰিব নোৱাৰি, কিন্তু Tier 2ৰ পৰা Tier 1লৈ ট্ৰেন্সফাৰ কৰিব পাৰি। NPSটো ক'ত খুলিব? যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তেতিয়া আপোনাৰ অফিচতে ৰুৰেল অফিচ থাকিব, তাত খুলিব পাৰে। আৰু বাকীবোৰে NPSৰ POP ব্ৰাঞ্চ বুলি কয়, তাত গৈ খুলিব পাৰে যাৱতীয় দস্তাবেজ জমা দি। POP মানে হ'ল পইণ্ট অফ প্ৰেজেঞ্চ। POP অফিচ আপোনাৰ ওচৰত ক'ত আছে জানিবলৈ www.npscra.nsdl.co.in ৱেবছাইট যাব পাৰে। ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। স্ক্ৰীনত দেখুওৱা মতে ফাইণ্ড ইয়ৰ নিয়েৰেষ্ট POP ক্লিক কৰিব লাগিব। ইয়াত দেখাৰ দৰে ষ্টেট ছিলেক্ট কৰিব আৰু তাৰপিছত নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব। মই আছাম ছিলেক্ট কৰিলোঁ আৰু মোৰ কামৰূপ মেট্ৰত কি POP অফিচ আছে এড্ৰেছবোৰ দেখাই আছে। মোৰ ওচৰত যিকোনো POP অফিচ যায় ডকুমেণ্ট আৰু ফৰ্ম ফিল আপ কৰিলে NPSটো খুলিব পাৰিম। যদি অনলাইন খুলিব খোজে NPS একাউণ্ট খুলিব পাৰি। স্ক্ৰীনত দিয়া সেই একে ৱেবছাইটৰ কাষত দিয়া অ'পেন ইয়ৰ NPS একাউণ্ট/contribute অনলাইন লিংকটো ক্লিক কৰিব লাগিব। ইয়াৰ কাৰণে আপোনাৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ লিংক থকা হ'ব লাগিব আৰু স্কেন কৰা আপোনাৰ ছিগনেচাৰ লাগিব আৰু নেট বেংকিং থাকিব লাগিব। NPS খোলাৰ পাছত আপোনাৰ নামত প্ৰাণ এখন জেনেৰেট হয়। প্ৰাণ হ'ল পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ। এইটো 12 অংকৰ সংখ্যা। এই নম্বৰটোতে আপোনাৰ NPS টকা জমা হয়। PFRDA পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। যেনেকৈ বেংকবোৰক চোৱা চিতা কৰাৰ কাৰণে RBI আছে, শ্বেয়াৰ মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডক ৰেগুলেট কৰিবলৈ SEBI আছে, ঠিক তেনেকৈ PFRDA পেঞ্চন ফাণ্ডবোৰ ৰেগুলেট কৰে আৰু NPS ডাটাসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখা। NPS ষ্ট্ৰাকচাৰটোৰ আন এটা অংশ হ'ল পেঞ্চন ফাণ্ড মেনেজাৰ। আপোনাৰ ইনভেষ্ট কৰা টকাখিনি সঠিক আৰু নিপুণ ফাণ্ড মেনেজাৰে যাতে চোৱা চিতা কৰে। গভৰ্ণমেণ্টে সেইটো নিশ্চয় কৰিহে ফাণ্ড মেনেজাৰ এপ্ৰুভ কৰে। ইয়াতে দেখুৱাৰ দৰে 7টা ফাণ্ড মেনেজাৰ আপুনি চুজ কৰিব পাৰে। বছৰত এবাৰ যিকোনো ফাণ্ড মেনেজাৰ সলনি কৰিব পাৰে। এতিয়া আহোঁ টকাবোৰ ক'ত ইনভেষ্ট হয়। NPSৰ মাধ্যমেৰে 4টা ধৰণৰ এছেট ক্লাছত ইনভেষ্ট কৰিব সুবিধা পাব। এছেট ক্লাছ E, C, G, A এইকেইটাৰ কেটেগৰীৰ ভিতৰত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে। এছেট ক্লাছ E মানে হ'ল ইকুইটি, এছেট ক্লাছ C মানে হ'ল কৰ্পৰেট বণ্ড, এছেট ক্লাছ G মানে হ'ল গভৰ্ণমেণ্ট বণ্ড আৰু এছেট ক্লাছ A মানে হ'ল অল্টাৰনেটিভ ইনভেষ্টমেণ্ট। NPS ধাৰকসকলে যিকোনো এছেট ক্লাছ ইনভেষ্ট কৰিব পাৰে আৰু এইবোৰ এছেট ক্লাছৰ ভিতৰত ৰিস্কি চাবলৈ গ'লে সকলোতকৈ কম ৰিস্ক হ'ল গভৰ্ণমেণ্ট বণ্ড, তাৰপিছত মডাৰেট ৰিস্ক হ'ল কৰ্পৰেট বণ্ড, তাৰপিছত হাই ৰিস্ক আহিলে ইকুইটি
তাৰপিছত বেছি হাই ৰিস্ক হ'ল অল্টাৰনেটিভ ইনভেষ্টমেণ্ট। প্ৰতিটো এছেট ক্লাছ কিমান পৰিমাণৰ ইনভেষ্টমেণ্ট হ'ব দুই প্ৰকাৰে সিদ্ধান্ত ল'ব পাৰে আপুনি। প্ৰথমটো হ'ল এক্টিভ চইচ, ইয়াত আপুনি নিজে ঠিক কৰিব ক'ত কিমান পাৰ্চেণ্ট ইনভেষ্ট হ'ব। আৰু দ্বিতীয়টো হ'ল অটো চইচ, ই আপোনাৰ জীৱন চক্ৰৰ লগত মিলাই ইনভেষ্টমেণ্টৰ পৰিমাণ সলনি কৰে। এক্টিভ আৰু অটো চইচ আৰু এছেট এলোকেশ্যন বছৰত দুবাৰকৈ সলনি কৰিব পাৰিব। এক্টিভ চইচ, ইয়াত যেতিয়া আপুনি নিজে চইচ কৰে কিমান পৰিমাণৰ ইনভেষ্টমেণ্ট কৰিব, অৰ্থাৎ ইকুইটিত কিমান দিব, গভৰ্ণমেণ্ট মডত কিমান দিব, কৰ্পৰেট মডত কিমান দিব, আপুনি নিজৰ ইচ্ছা অনুযায়ী যিকোনো পাৰ্চেণ্টেজ ছেট কৰিব পাৰে কোনটো ফাণ্ডত কিমান যাব। কিন্তু এটা চৰ্ত আছে যে ইকুইটিত আপুনি 50 বছৰ বয়সলৈ 75% দিব পাৰিব, তাতকৈ আপুনি বেছি দিব নোৱাৰে। ইকুইটিত 50 বছৰ পিছত প্ৰতি বছৰে কমাই আনিব লাগিব। তাৰপিছত অটো চইচ আহিল। অটো চইচ যেতিয়া চুজ কৰিব তেতিয়া ছিষ্টেমে নিজে নিজে আপোনাৰ বয়স অনুযায়ী পাৰ্চেণ্টেজ কমা বঢ়া নিজে কৰি লয়। আপুনি নিজৰ ৰিস্ক লোৱাৰ ক্ষমতা অনুযায়ী লাইফ চাইকেল 3টা অপশ্যন পাব পাৰিব। এগ্ৰেছিভ লাইফ চাইকেল, মডাৰেট লাইফ চাইকেল, কনজাৰভেটিভ লাইফ চাইকেল। যদি আপুনি বেছি ৰিস্ক ল'ব পাৰে এগ্ৰেছিভ লাইফ চাইকেল আপোনাৰ কাৰণে সঠিক হ'ব। এগ্ৰেছিভ লাইফ চাইকেল পদ্ধতিত এছেট এলোকেশ্যন হ'লে 35 বছৰ বয়স হ'লে ইকুইটিত 75% টকা খটাব। 35 বছৰৰ পৰা চাৰ্টখনত দেখুওৱাৰ দৰে ছিষ্টেমে অট'মেটিকেলি ইকুইটিত খটোৱা টকাৰ পৰিমাণ কমাই আনিব। তাৰপিছত আহিল মডাৰেট লাইফ চাইকেল। মডাৰেট লাইফ চাইকেল মতে ছিষ্টেমে ইকুইটিত 50% ৰাখে, 55 বছৰত ইকুইটিত 10%হে ৰাখিব আৰু গভৰ্ণমেণ্ট বণ্ডত 80% টকা খটুৱাব। কনজাৰভেটিভ লাইফ চাইকেল, ইয়াত ছিষ্টেমে 25% ইকুইটি খটাই, বাকী 55 বছৰলৈকে ইকুইটি 5%হে ৰাখিব আৰু বাকীখিনি 90% গভৰ্ণমেণ্ট বণ্ডত খটুৱাব। এতিয়া ক'ত কেনেকৈ টকাখিনি ইনভেষ্ট হ'লে গম পালে। আজি ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত পেঞ্চন কেনেকৈ পাম, পাৰ্চেল উইথড্ৰ ৰুলবোৰ কি আৰু NPS টেক্স বেনিফিটবোৰ কি, এই সকলোবোৰ ডিছকাছ কৰিম।